গোহাইবাৰী খেলপথাৰ নিতাই পানীডিং অঞ্চলৰ যুৱক যুৱতীসকলৰ স্বপ্নৰ স্থলী হৈছে এই খেলপথাৰ। এই খেলপথাৰৰ পৰাই ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত কেইবাগৰাকী খেলুৱৈয়ে অঞ্চলবাসীৰ লগতে জিলাবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আজি পুৱা খেলুৱৈসকলে অনুশীলন কৰা স্থলীত শিৱসাগৰ জিলাৰ নিতাই পানীডিং অঞ্চলৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ৰাইনো ক্লাবে গোহাইবাৰী ফুটবল ক্লাবৰ মহিলা দলটিক 14 যোৰমান বুট আৰু কেইবাটাও ফুটবল প্ৰদান কৰি উৎসাহিত কৰে। নিতাই পানীডিং অঞ্চলৰ খেলুৱৈসকলৰ অনুশীলনৰ অন্যতম ভৰসাস্থলী গোহাইবাৰী খেলপথাৰক উপযুক্তভাৱে নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষসকলে আহ্বান জনাইছে। এই পৃথিৱী এক ক্ৰীড়াংগন যৌৱন য'ত আজি জ্যোতিৰ্ময় অসুস্থ এলাহক এপলীয়া সূৰ্যত জীৱনৰ গতি হয় কৰ্মময় এই পৃথিৱী এক ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ এই পৃথিৱী এক ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। আমি অতিকৈ আনন্দিত আৰু আমি গৌৰৱ অনুভৱ কৰোঁ গোহাইবাৰী খেলপথাৰখনক লৈ, যিহেতু বিগত কেইবাটাও দশক ধৰি এই গোহাইবাৰী খেলপথাৰৰ পৰাই খেল জগতত বিভিন্নজনে বিভিন্ন পাৰদৰ্শিতাই আমাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আৰু আজি তাৰ ফলস্বৰূপে তোমালোকেও আজি এই প্ৰকাশিত এই পুৱা ৰাতিপুৱা ইয়াত উপস্থিত হৈ তোমালোকে অনুশীলনত ব্যস্ত আছা, তাৰ বাবে আমি সকলোকে অভিনন্দন জনাইছোঁ, অনাগত দিনৰ বাবে শুভেচ্ছা জনাইছোঁ। আৰু ইয়াতে আমি স্থানীয় স্বেচ্ছাসেৱী সংস্থা হিচাপে ৰাইনো ক্লাবেও তোমালোকৰ কাৰণে যিখিনি কৰিব পৰা হয় আমি কৰি আহিছোঁ বা কৰি যাওঁ। আৰু এই সময়তে আমি বিভিন্ন সংস্থাৰ পৰা আমাৰ অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰখনত উন্নতি কৰিবৰ কাৰণে আমাক বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াই আহিছে। আৰু আমি এই সহযোগিতাবিলাক আচলতে তোমালোকৰ পৰাই আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ, বা গোহাইবাৰী অঞ্চলটোৰ এটা ক্ৰীড়াৰ ক্ষেত্ৰত নাম আছে, এই নামৰ কাৰণে আমি এনেধৰণৰ বিভিন্ন সংস্থা অভিৰুচি হওক অইলে হওক বা বিভিন্ন ধৰণৰ সংস্থাৰ লগত আমি যোগাযোগ কৰি আছোঁ আমাৰ অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰখন উন্নতি কৰিবৰ কাৰণে। আৰু তাৰ ফলস্বৰূপে আমি তেনেকুৱা সংস্থাৰ পৰা আমি অলপ বুট আৰু জাৰ্চি ফুটবল এনেকুৱা ধৰণৰ লাভ কৰিছিলোঁ। আজি আমি ইয়াত বিশেষভাৱে মহিলা ফুটবল দল, যিহেতু আমাৰ অয়ন মুক্তা আৰু আমাৰ জালান আছে, তেওঁলোকে অতি কষ্টৰে এই দলটি পৰিচালনা কৰি আছে মহিলা দলটি। আৰু আমি আজি তেওঁলোকক সহযোগ কৰাৰ মানসেৰে ৰাইনো ক্লাবৰ তৰফৰ পৰা আমি মহিলা দলটোৰ বাবে দুটা ফুটবল আৰু কেইযোৰমান বুট আমি লৈ আহিছোঁ। গোহাইবাৰী খেলপথাৰত যিসকল খেলুৱৈয়ে পুৱা আৰু গধূলি অনুশীলন কৰি আছে, আমি তেখেতসকলৈ ৰাইনো ক্লাবৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। আমি এটা কথা আমি সততে আমি কওঁ যে এজন সুদক্ষ খেলুৱৈ দেশৰ গৌৰৱ, জাতিৰ গৌৰৱ। আৰু সেই কথাষাৰকে আমি সাৰোগতা কৰি আমাৰ অঞ্চলত যিসকল শিশুৰ পৰা আৰম্ভ কৰি যুৱকসকলে আজি গোহাইবাৰী খেলপথাৰত পুৱা আৰু আবেলি অনুশীলনত বৰ্তি থাকে, আমি সেই খেলুৱৈসকলক আমি ৰাইনো ক্লাবে আগৰ পৰাও আমি সহযোগিতা আগবঢ়াই আহিছোঁ আৰু অনাগত দিনতো আমি সহযোগিতা আগবঢ়াই আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু এই আভাসতে মই এটা কথা কওঁ যে আমাৰ থাওৰা সমষ্টিৰ সমগ্ৰ অঞ্চলটোত যদি আমি চাওঁ, গ্ৰাম্য অঞ্চলত থকা খেলপথাৰসমূহৰ ভিতৰত গোহাইবাৰী খেলপথাৰখনো এখন অন্যতম। আৰু যি খেলপথাৰখনত ফুটবল খেল এখনৰ বাবে যদিও পৰ্যাপ্ত নহয়, তথাপিও আমাৰ খেলুৱৈসকলে পুৱা গধূলি অনুশীলন কৰি আহিছে। আৰু আমি এই মুহূৰ্ততে আমি চৰকাৰলৈ এতিয়া আমি আহ্বান জনাইছোঁ যে অনাগত দিনত চৰকাৰৰ ক্ৰীড়া বিভাগৰ ফালৰ পৰা এই খেলপথাৰখনক যদি অলপ উন্নত পৰ্যায়ৰ এখন খেলিব পৰাকৈ যদি গঢ়ি তোলে, আমি অঞ্চলটোৰ যথেষ্টখিনি আমি আগবাঢ়ি যোৱাত খেলুৱৈসকলে সুবিধা পাব। আৰু আজি মই ৰাইনো ক্লাবৰ সম্পাদক হিচাপে মই চৰকাৰলৈ এইটোৱে মই অনুৰোধ জনাইছোঁ। এই পৃথিৱী এক ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ এই পৃথিৱী এক ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ এই পৃথিৱী এক ক্ৰীড়াংগন
যৌৱন য'ত আজি জ্যোতিৰ্ময় জ্যোতিৰ্ময় অসুস্থ এলাহক এফলীয়া কৰি য'ত জীৱনৰ গতি হয় কৰ্মময় 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 এই পৃথিৱী এক ক্ৰীড়াংগন খুবেই ভাল লাগিছে ৰাইনো ক্লাবৰ বিষয়ববীয়াসকল আহি আমাক এটা উৎসাহ জনাইছে। নমস্কাৰ, মোৰ নাম শ্ৰী বিজয়মণি। আজি ৰাইনো ক্লাবে যিমানখিনি সহায় সহযোগিতা আমাক আগবঢ়াইছে তাৰ বাবে ৰাইনো ক্লাবক সদস্যসকলক বহুত ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমতে মই ৰাইনো ক্লাবৰ বিষয়ববীয়া উপদেষ্টা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মহিলা দলটিক আজি যিখিনি বস্তু আগবঢ়ালে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি ক'ব বিচাৰিছোঁ, আমি গোহাঁইবাৰীৰ যুৱক, আমাৰ মাজত আছে অয়ন বুঢ়াগোহাঁই, চমুজলা, আমি ছোৱালী দল আৰু ল'ৰা দল দুয়োটাকে আমি 12 বছৰকৈ আমি প্ৰেক্টিছ কৰাই আছোঁ। আমাৰ এতিয়ালৈকে ফিল্ডখনত দিগ কষ্ট এতিয়ালৈকে যিমান হ'ব লাগে খেলৰ মতে এতিয়ালৈকে হোৱা নাই। অলপ যদি চৰকাৰৰ ফালৰ পৰা আমাক যদি ফিল্ডখন অলপমান বহল কৰি দিয়ে, অলপ ডাঙৰ চাইজ কৰি দিয়ে, তেতিয়া আমি নথৈ আনন্দিত হ'ম। সৰ্বপ্ৰথমে মই ৰাইনো ক্লাবৰ সমূহ সদস্য আৰু কৰ্মকৰ্তাসকলক আমি গোহাঁইবাৰী ফুটবল ক্লাবৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে আজি আমি ৰাতিপুৱা সময়ত আজিৰ পৰা আমি এমাহ ধৰা এটা শিবিৰ আৰম্ভ কৰিছোঁ। ৰাতিপুৱা সময়ত তেখেতলোকে আজি প্ৰথম দিনাখনে আহি আমাক মহিলা দলটোৰ কাৰণে 15-16যোৰমান বুট আৰু 2টা বল দি কিনে বহুতখিনি আমাক সহায় আগবঢ়াইছে। সেইটো কাৰণে আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুৰুষ আৰু মহিলা টিমটোৰ সাফল্যৰ কথা যদি আমি ক'বলৈ যাওঁ, গোহাঁইবাৰীটো আমাৰ উজনি অসমৰ গোহাঁইবাৰী ফুটবল ক্লাব বুলি ক'লে সম্ভৱ সকলোৱে আমাক সকলোৱে তেখেতলোকে চিনি পায়। আৰু এই টিমটোক আজিলৈকে যিখিনি আমাৰ সহায় সাহায্য আমি চৰকাৰৰ পিনৰ পৰা পাব লাগিছিল, পোৱা নাই। আৰু নাই পোৱা বুলিও নকওঁ, কিছু পাইছোঁ। আমি খালি আমাৰ ফিল্ডখন বিশেষকৈ আমাৰ বহুত সৰু হৈ আছে। ফিল্ডখনৰ আমাৰ মানে অলপ যদি বহাই পিনে অলপ ডাঙৰ কৰিলে তেতিয়া সুবিধা হ'লহেঁতেন। আৰু এতিয়া মহিলা দলটোৰ সাফল্য, মহিলা দলৰ 4-5জনীমান ছোৱালীয়ে আপোনাৰ ষ্টেট খেলিছেগৈ, কিন্তু শিৱসাগৰ ডিষ্ট্ৰিক্ট হৈ খেলা নাই, বেলেগৰ হৈ খেলিছেগৈ। কাৰণ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পিনৰ পৰা আমাৰ নিয়া নাছিলে, গতিকে নাজিৰা হৈ খেলিছেগৈ। আৰু তাৰে 4-5জনীমান ছোৱালী মৰাণ টাউন ক্লাবৰ হৈও মানে ফুটবল খেলে। তাৰে এজনী ছোৱালীয়ে অল আছামত পূজা ভূমিজ বুলি কয়, ছোৱালীজনীয়ে অল আছামত বেষ্ট স্ক'ৰাৰো এবাৰ তেখেতে সন্মান লাভ কৰিছে। আৰু বৰ্তমান এতিয়া এজনী ছোৱালী আছে আপোনাৰ, এটাই তিনিচুকীয়া চাইলৰ কাৰণে গলকিপাৰৰ, তিনিচুকীয়া চাইৰ কাৰণে ছিলেকশ্যন হৈছে। আজি আমি ঐতিহাসিক গোহাঁইবাৰী ক্ৰীড়ান্ত খেলপথাৰত বিশেষকৈ মহিলা আৰু পুৰুষসকলে এই খেলপথাৰত যথেষ্ট সাধনা কৰে, কচৰত কৰে। গতিকে সীমিত সা সুবিধাৰে মহিলা টিমটো আগুৱাই নিবৰ কাৰণে যিসকল উদ্যোগী যুৱকে ইয়াত প্ৰচেষ্টা লৈছে সেয়া যথেষ্ট নহয়। গতিকে আমি ৰাইনো ক্লাবৰ তৰফৰ পৰাও ONGCৰ জৰিয়তে আমাক দিয়া 16যোৰ বুট আৰু 2টা ফুটবল আমি আগবঢ়াইছোঁ।